নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম ইউটিউব চেনেলৰ বেনাৰখন কেনেকৈ লগাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো। আপুনি এটা যিকোনো এডিটৰ ল'ব। মই পিক্সাৰটো লৈছোঁ। ক্লিক কৰিব, প্লাছ চিহ্ন ক্লিক কৰিব, এডিট এ ফটো ইয়াত ক্লিক কৰিব। যিকোনো এটা বেকগ্ৰাউণ্ড লৈ লৈছোঁ। মই ইয়াৰ পৰা বেকগ্ৰাউণ্ড লৈ লৈছোঁ। ইয়াত ক্লিক কৰক, ইয়াত ক্লিক কৰি ক্ৰপত যাব, 16:9 এইটো কৰিব। ক্লিক কৰিব ইয়াত, এতিয়া আপুনি যিটো চেনেলত বেনাৰ লগাব খোজে এইটো চেনেল ওপেন কৰিব। ইয়াত যাব, ইয়ৰ চেনেল ইয়াত ক্লিক কৰিব, এডিট চেনেল ইয়াত ক্লিক কৰিব। এইটো ফটো লগা অপশ্যন দিছে, এইটো কেমেৰা ইয়াত ক্লিক কৰিব। হৈছে এইটো মই লৈ লৈছোঁ। ছেভ কৰিছোঁ। এইটো বেনাৰখন লাগি গৈছে। এইদৰে আমি নিজৰ চেনেলত বেনাৰবোৰ লগাই ল'ব পাৰি। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।